নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সকলোকে মোৰ তৰফৰ পৰা পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত বহুত শুভকামনা জনাইছোঁ। সকলোৱে সন্ধিয়াটো আজিৰ এই নিশাটো আৰু আহি থকা জীৱনৰ প্ৰত্যেকটো দিন আজিৰ নিশাৰ যি দীপাৱলীৰ ৰঙীন পোহৰ তেনেদৰে পোহৰ হৈ থাকক, তাৰ বাবে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি আপোনালোকৰ লগত এটা মনৰ কথা পাতিবৰ কাৰণে মই এই ভিডিঅ'টো কৰিলোঁ। যি দুটা ভিডিঅ' জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ জৰিয়তে আপোনালোকে পোৱাৰ পাছত মোক আপোনালোকে চিনি পালে বা আপোনালোকৰ লগত মোৰ এটা সম্বন্ধ গঢ় লৈ উঠিল, আৰু সেই সম্বন্ধৰ আধাৰতে আজি আপোনালোকে মোক মোৰ ইউটিউব চেনেলৰ সৰহ সংখ্যক ছাবস্ক্ৰাইবাৰ বা আপোনালোক শুভাকাংক্ষীয়ে মোৰ ভিডিঅ' চাবলৈ আকৌ আহিছে বা এই ভিডিঅ'টো চাইছে। সকলোকে মই পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। আৰু জাম্পিং স্পাইডাৰ ভিডিঅ'টো দিয়াৰ পাছত বহুখিনি যোগাত্মক আৰু ঋণাত্মক কথাই মোক চুই গৈছে। যোগাত্মক কথাখিনি হ'ল, সকলোৱে মোক যিধৰণে প্ৰেৰণা দিছে, সাহস দিছে, আৰু যিধৰণে মোক ফোন কৰি এক মানৱীয় সহানুভূতিৰ ভাৱধাৰা প্ৰদৰ্শন কৰিছে, ই সঁচাকৈ বৰ ভাল লগা কথা অসমৰ বাবে। মোৰ দৰে বহুতৰে এনে অৱস্থা হৈ আছে, মই এই ভিডিঅ'টো দিয়াৰ পাছতহে জানিব পাৰিছোঁ। বহুসকলে ফোন কৰি কৈছে, দাদা আমাৰো অৱস্থা আপোনাৰ দৰেই, আমিও জীৱনৰ কিছু মুহূৰ্তত আমি দিশহাৰা হোৱাৰ দৰে হৈছিলোঁ, কিন্তু আপোনাৰ ভিডিঅ'টো আমাৰ বাবে আদৰ্শ, আমাৰ বাবে প্ৰেৰণা, আমাৰ বাবে সাহস। আপুনি আমাৰ বাবে এক ধৰণৰ পথ প্ৰদৰ্শক হৈছে। জীৱনত যে কেতিয়াও ভাগি পৰিব নালাগে, কেতিয়াও সত্যৰ পৰা পলাব নালাগে, আৰু সত্যটোক যে কাৰোবাৰ আগত স্বীকাৰ কৰিবলৈ ভয় বা লাজ বা সংকোচ কৰিব নালাগে, এই কথাখিনি আপোনাৰ পৰা শিকিছোঁ। গতিকে এনেধৰণৰ কথাবিলাকে মনত বহুত সাহস দিছে। মই যি ধৰণৰ বিপদত পৰি আছোঁ তাৰ 20% এতিয়ালৈকে মই মুকলি হ'ব পৰা নাই। তথাপিও মই কিয় হাঁহিছোঁ এই কথাটো আপোনালোকে অনুভৱ কৰিব পাৰিছে। আপোনালোকৰ সাহস পাই হাঁহিছোঁ, কিন্তু মই হহাৰ বাবে মই হাঁহি যে 48 ঘণ্টাৰ আগত কান্দি থকা এটা মানুহে 48 ঘণ্টাৰ পাছত যে হাঁহি পেলাই আকৌ এবাৰ দ্বিতীয়টো ভিডিঅ' দিব পাৰিলোঁ, এইবাবেও মই প্ৰশ্নৰ সন্মুখীন হৈছোঁ। এনেকুৱাও মানুহ মই পাইছোঁ যে আপুনি হাঁহিব কেনেকৈ পাৰিছে। গতিকে বিভিন্ন ধৰণৰ আপোনালোকে কল্পনা কৰিব নোৱাৰা কিছুমান প্ৰশ্নৰো মুখামুখি হৈছোঁ, আৰু বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ এই ভিডিঅ' দুটা দি। সকলোখিনি অভিজ্ঞতা মই এটা এটাকৈ আপোনালোকক শ্বেয়াৰ কৰি যাম, আৰু আপোনালোকেও মোৰ ভিডিঅ'সমূহ চাবৰ বাবে আপোনালোকে যি সময় মোক দিছে তাৰ বাবে আপোনালোকক পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ, আৰু নিশ্চয়কৈ ভাল অভিজ্ঞতাখিনি আপোনালোকক মই শ্বেয়াৰ কৰিম। মানুহে হাঁহিলেও বেয়া পায়, কান্দিলেও বেয়া পায়, মানুহৰ ওচৰত নিজৰ দুখখিনি খুলি ক'লেও জগৰ, নক'লেও জগৰ। কিন্তু ভাল লগা কথাটো হ'ল এইটোৱেই যে অসমৰ প্ৰায় 99% ফোন কল অসমীয়া ৰাইজৰ যোগাত্মক, আৰু যি 1% ফোন কল আহিছে, কিন্তু সঁচাকৈ সেই 1% ফোন কলে ভবাই তুলিছে যে মানুহে এনেদৰেও ভাবিব পাৰে নেকি কথাবিলাক। সবিশেষ দীঘলীয়া নকৰোঁ, বৰ দীঘল ভিডিঅ' চাই আপোনালোকে বেয়া পাব, কাৰণ আজি উৎসৱৰ বতৰ। মাত্ৰ মোৰ আজি মনলৈ অহা একদম সৰু কথা এটা কওঁ, সেইটো বিতৰ্কৰ মাজলৈ নানিব অনুৰোধ জনাইছোঁ। মই আজি ৰাতিপুৱাৰ পৰা কেইবাঠাইতো এটা বস্তু দেখিলোঁ, যিটো আগতেও আপোনালোকে লক্ষ্য কৰিছে বোধ কৰোঁ, ময়ো আগতে লক্ষ্য কৰিছোঁ, কিন্তু কোৱা হোৱা নাছিল। আমাৰ এই দীপাৱলীৰ দিনটোত বন্তি প্ৰজ্বলনৰ কাৰণে যে আমাৰ অসমীয়া সমাজ জীৱনৰ বিশেষকৈ আধ্যাত্মিক অনুষ্ঠানবিলাকত বহুলভাৱে ব্যৱহৃত কলপাত, যি কলগছৰ পৰা পোৱা যায়, এই কলগছৰ পুলিসমূহ কাটি বন্তি প্ৰজ্বলনৰ কাৰণে ব্যৱহাৰ কৰা দেখা পালোঁ।
আৰু এইটো সকলোৰে নিজা সিদ্ধান্ত বা নিজৰ ইচ্ছাত কৰা কাম। গতিকে এই লৈ বৰ বেছিকৈ কিবা মুখ খুলি পেলাই মই এনেই বিপদত পৰি থকা মানুহ, গতিকে ৰাইজৰ ওচৰত জগৰীয়া হ'ব খোজা নাই। তথাপিতো মই ক'ব খোজোঁ, কলপুলিটো বা কলগছজোপা এবাৰ ফল দিয়া মহৌষধি গছ। আৰু মই যি ধৰণে 1 কোটি টকাৰ ধাৰত থাকি নিজকে বৰ অসহায় অনুভৱ কৰিছোঁ, ঠিক একেধৰণেৰে একেদিনাই যদি ভাবকচোন মই বেলেগ ঠাইৰ কথা মই নক'লোৱে, বা অসমৰ মাটিত, অসমৰ বুকুৰ পৰা, আই অসমীৰ বুকুৰ পৰা যদি 1 কোটিজোপা কলগছৰ পুলি কাট খাই গৈছে, তেতিয়াহ'লে আই অসমীৰ বুকুখন কিমান নিথৰুৱা হৈছে। আৰু 1 কোটি থোকা কল বা এটা পুলিৰ পৰা কলপুলিৰ শিপাৰ পৰা আৰু কলপুলি হয়, কিমানখিনি কলপুলি হ'ব লগা কলপুলিৰ তেনেধৰণে সম্ভাৱনা শেষ হৈ গৈছে। আৰু যিহেতু কলপুলিটোৰ জৰিয়তে আমি বন্তি প্ৰজ্বলন কলপুলিটোৰ গাত এডাল বাঁহ খুচি তাতে আমি বন্তি থোৱাৰ জাষ্ট এটা ষ্টেণ্ড হিচাপে আমি ব্যৱহাৰ কৰোঁ কলপুলিটোক। গতিকে এজোপা সম্ভাৱনাপূৰ্ণ গছ, যিহেতু যিজোপা কলপুলি কটা যায় সেই কলপুলিটোৰ তেতিয়ালৈকে কল নালাগে। গতিকে মোৰ ভিডিঅ'ত যিসকল সহৃদয় দৰ্শকে বৰ হৃদয়বান যিসকল মোৰ অন্তৰস্পৰ্শী কথা কোৱা অসমীয়া ৰাইজ, তেখেতসকলে কথাটোক যদি অকণমান ভাবি চায় যে আমি তেজমঙহৰ মানুহ কাৰণে আজি মই কথা ক'ব পাৰিছোঁ কাৰণে মোৰ দুখখিনি আপোনালোকে বুজিছে যে এই ল'ৰাটোৰ এনে অৱস্থা হৈছে। কলগছজোপাই যদি কথা ক'ব পাৰিলেহেঁতেন, মোক নাকাটিবাচোন, মই তোমালোকক ফল দিম। কলগছজোপাওতো এজোপা কণমানি মানুহ হিচাপে যদি কেঁচুৱাৰ কথা কোৱা যায়, ফল নিদিয়ালৈকে তেওঁ বৃক্ষ হিচাপে সেইজোপাও এজোপা সৰু উঠি অহা পুলিয়াই দিয়কচোন। গতিকে আমি যদি মাটিৰ চাকি গছৰ পৰিৱৰ্তে বৈদ্যুতিক লাইটৰ বিকল্পৰ কথা চিন্তা কৰিব পাৰোঁ, কাৰণ আমি একবিংশ শতিকাৰ মানুহ, কাৰণ পৃথিৱীৰ প্ৰত্যেকটো কথাৰে বিকল্প আছে বুলি আপোনালোকে মোক ভাবিবলৈ, প্ৰত্যেকটো সমস্যাৰে বিকল্প আছে বুলি আপোনালোকে মোক ভাবিবলৈ শিকাইছে। গতিকে আমি বাৰু এনেকৈ ভাবি চাব পাৰোঁ নেকি যে আমাৰ এটা আধ্যাত্মিক উৎসৱ, এটা সমগ্ৰ ঘৰখনৰ কল্যাণৰ বাবে পতা উৎসৱত ব্যৱহৃত হোৱা এজোপা বৃক্ষৰ কিবা বিকল্প ভাবিব পাৰে নেকি? আমি জ্বলোৱা বন্তি গছৰ বিকল্প যদি আমাৰ ইলেক্ট্ৰিক বা বৈদ্যুতিক লাইটটো আমি ব্যৱহাৰ কৰিব পাৰোঁ, কি ঠিক আপোনালোকৰ কাৰোবাৰ মনত কিজানি ইয়াৰ এটা বিকল্প চিন্তাই জন্ম লয়। মোৰ সিমানখিনি সাধ্য নাই, সাহস নাই, বা মই কৰিব নোৱাৰোঁ তেনেধৰণৰ কাম। কিন্তু কাৰোবাৰ মনত যদি কেনেবাকৈ এনেধৰণৰ বিকল্প এটা চিন্তাই জন্ম লয় যে কলপুলিটো কাটি এজোপা ফলদায়ী বৃক্ষক এটা নিশাৰ কাৰণে বা 2টা নিশাৰ কাৰণে বন্তি জ্বলাবলৈ মাত্ৰ ষ্টেণ্ড হিচাপে ব্যৱহাৰ কৰি তাৰ পাছত তাক পেলাই দিয়াতকৈ ইয়াৰ যদি বিকল্প কিবা ষ্টেণ্ড হিচাপে ব্যৱহাৰ কৰিব পৰা অসমীয়া জাতিয়ে কিবা বিকল্প চিন্তা কৰিব পাৰে। মই ভাবোঁ, কিয়নো মই বাহিৰৰ সমাজত কলপুলিৰ কেনেধৰণৰ ব্যৱহাৰ নাজানো, কিন্তু অসমৰ সমাজ ব্যৱস্থাত প্ৰত্যেকটো ধৰ্মীয় আধ্যাত্মিক অনুষ্ঠানতে কলপুলিৰ বহুত সমাদৰ আছে আৰু বহুত গুৰুত্বপূৰ্ণ স্থান আছে। গতিকে কথাখিনি আপোনালোকে ভাবিব। মই কিন্তু একদম পুনৰ পৰা ক্ষমা বিচাৰিছোঁ দেই, মই কোনো ধৰণৰ বিতৰ্কৰ সূচনা কৰিবৰ কাৰণে এই কথাটো কোৱা নাই, মোৰ মনলৈ আহিলে সেইকাৰণে ক'লোঁ। আৰু আপোনালোকক মই যিহেতু কথা দি থৈছোঁ যে মই যি ক'ম সঁচা ক'ম, যি ক'ম ভাল ক'ম, যি দিম আপোনালোকক ভালেই কিবা এটা দিম। মই নাজানো এইটো দিয়াৰ কাৰণে ভাল হ'বনে বা আপোনালোকে ভালভাৱে ল'বনে নলয়। যদি মই কিবা ভুল কৈছোঁ আপোনালোকে অনুগ্ৰহ কৰি ক্ষমা কৰিব আৰু পোহৰৰ উৎসৱ সুন্দৰকৈ উদযাপন কৰক। সমূহ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা পুনৰবাৰ দীপাৱলীৰ বহুত বহুত শুভকামনা জনাইছোঁ। আৰু যিসকল সহায় কৰিবলৈ আগ্ৰহী হৃদয়বান অসমীয়া ৰাইজে মোক প্ৰথমবাৰ দিয়া ভিডিঅ'ত আৰু দ্বিতীয়বাৰ দিয়া ভিডিঅ'ত, দুইটাতে দিয়া ভিডিঅ'ৰ QR কোড কেইটাত চেষ্টা কৰি বিফল হৈছিল, তেওঁলোকক মই জনাওঁ যে পুনৰবাৰ মই এটা তৃতীয় ভিডিঅ', এটা শ্বৰ্ট ভিডিঅ' মই দি থৈছোঁ। এতিয়া মই যিটো QR কোড মই ব্যৱহাৰ কৰিছোঁ,
আন নালাগে, মই সেইটো মোৰ যিটো মোবাইল নাম্বাৰ 9707060701 এই ফোন নম্বৰটো আপোনালোকে হোৱাটছএপত ছেভ কৰি ল'ব। আপোনালোকে নিজৰ মোবাইলত ছেভ কৰি ল'লে তাৰপাছত আপোনালোকে সেই নাম্বাৰটোৱে মোক হোৱাটছএপতো পাব। আৰু হোৱাটছএপত মই ষ্টেটাছো দি থৈছোঁ মোৰ সেই QR কোডটো যিটো বেংকে মোক দিছে। সেই QR কোডটোত আপোনালোকে ইচ্ছা কৰিলে সহায় কৰিব পাৰে। আৰু এই আহ্বান মই তেতিয়ালৈকে কৰি থাকিম যেতিয়ালৈকে মই সম্পূৰ্ণৰূপে বিপদমুক্ত নহ'লেও অন্ততঃ যিকেইটা বিপদে মোক খাবলৈ শুবলৈ দিয়া নাছিল সেইকেইটা বিপদৰ পৰা ৰক্ষা নাপাওঁ। সেই বিপদকেইটা শেষ নোহোৱালৈকে মই আপোনালোকক আহ্বান কৰি থাকিম। আৰু এবাৰ সেই বিপদখিনিৰ পৰা মুক্ত হোৱাৰ পাছত মই আপোনালোকৰ ওচৰত নিজেই সকলোখিনি সবিশেষ ক'ম যে মই এইকেইটা বিপদৰ পৰা মুক্ত হ'লোঁ আৰু আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ এতিয়া মই জীৱনৰ এই কামটোত আগবাঢ়িব বিচাৰিছোঁ। এই ধৰণে আপোনালোকক মই প্ৰতিটো আপডেট দি থাকিম। আপোনালোক কুশলে থাকক। নমস্কাৰ জনাইছোঁ।